নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু এটা নতুন ৰেচিপিলৈ আপোনালোকৰ মাজত আহি গ'লোঁ আৰু আজিৰ ৰেচিপিটো জাহাজী কলৰ এইটো ৰেচিপি ইমান সোৱাদ লাগছে খাই কেনে মই পিছে ভাজি চচ্চৰি তাৰপিছতে তৰকাৰী এনেকৈ খাই পাইছোঁ এনেকৈও খাই পাইছোঁ কিন্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাছিলোঁ অলপমান কপি কৰিছোঁ মল্লিকা কলিতা বাৰ পৰাই আপোনালোকৰ বাৰ যদি ৰেচিপি চাব খোজে চাব পাৰিব মল্লিকা কলিতা বুলি আছে আৰু কেনেকৈ বনালোঁ দেখাব লগ আপোনালোকক প্ৰথমতে জাহাজী কল আনিলোঁ পেহীৰ ঘৰৰ পৰাই তাৰপিছত বেছি আনা নাই 4টা আনিছোঁ আমাৰ যিহেতু মানুহ কম চবেই জানেয়ে তাৰপিছত এইখিনিতে তেতিয়া মই ধুনীয়া কৰি ধুই লৈছোঁ লৈ কেনে বাকলা থাকাই এনেকৈ ধুনীয়া কৰি কুকাৰটোত বইল হ'বৰ কাৰণে দিম বেছি ডাঙৰো কাৰণে বেছি সৰুও কৰা নাই মছলা যাতে খুৰকে যায় এনেকৈ মিডিয়াম চাইজ কৰি কেনে এনেকৈ 4 টুকুৰা কৰি কাটি দিলোঁ 4টা এতিয়া ঢাকনা মাৰি কেনে চিটি যাব দিম 2-3টামান তাৰপিছতে কেৰাহীত দিছোঁ মছলা যিখিনি মছলা লাগব সেইখিনি পিঁয়াজ আদা নহৰু এটা জ্বালা দিছোঁ যিহেতু জ্বালা বেছি নেদাওঁ তাৰপিছতে এটা দিছোঁ বিলাহী এইখিনি ইয়াত এতিয়া মই 5 মিনিটমানৰ কাৰণে উতলিবা দিম মানে সিজবা দিম তাৰপিছত 5 মিনিটমান হৈ যোৱাৰ পাছত ধুনীয়া কৰি উতাল আহিল মই এতিয়া ঠাণ্ডা হ'বৰ কাৰণে অলপ সময়ৰ কাৰণে ৰাখি থৈ দিম এফালে জাহাজী কলখিনিও ধুনীয়া কৰি বইল হৈ যোৱাৰ পাছত এতিয়া মই বাকলাখিনি গুচাই ল'ম আজি কিন্তু বাকলা দি নাখাওঁ অলপমান বাকলা গুচাই দি কেনে চচ্চৰি কৰি ভাজি খাব পাৰি ভাল লাগে সেনেকৈ খালে কিন্তু আজি একদম বেলেগ কৰি বনাইছোঁ তাৰপিছতে এইখিনিতো বাকলা গুচাই লৈ কেনে এফালে মিক্সি বাতিটো লৈছোঁ লৈ কেনে এইখিনিত ভালকৈ এটা পেষ্ট বনাই ল'ম ধুনীয়া কৰি যিখিনি বইল কৰিব দিলোঁ সেইখিনি ইয়াত দিলোঁ আৰু দি কেনে ধনিয়াও দিছোঁ দি কেনে সেইখিনিত পেষ্ট বনাই ল'লোঁ লৈ কেনে পুনৰ কেৰাহীটো বহি দিলোঁ দি কেনে এতিয়া তেল দিছোঁ তেলখিনি গৰম হৈ যোৱাৰ পাছতে এতে অলপমান 1 চিকুটমান কৰি গোটা ধনিয়া আহি গৈছে গোটা জিৰা দিছোঁ দি কেনে যিখিনি পেষ্ট কৰি লৈছিলোঁ আদা নহৰু পিঁয়াজ ধনিয়া সেইখিনি ইয়াত পেষ্টখিনি বহি দিলোঁ দিয়াৰ পাছত ভালকৈ ভাজা যোৱাৰ পাছতে এতিয়া মই ইয়াতে কলখিনি দিলোঁ যিখিনি বাকলা গুচি কেনে কলখিনি ৰাখি থৈ দিছিলোঁ বইল কৰা কলখিনি এইখিনি ইয়াত বহি দিলোঁ দি কেনে নিমখ দিলোঁ হালধি দিলোঁ অলপমান জিৰাৰ গুড়া দিছোঁ আৰু অলপমান ৰঙা গুড়া দিছোঁ ৰঙা গুড়া মানে মই ৰঙা গুড়া বুলিও কোৱা যায় কাশ্মীৰী ৰেড চিলি এইটো জ্বালা নহয় জাষ্ট ৰংটো আহে এইখিনিতো ভালকৈ এতিয়া ভাজি ল'লোঁ ভালকৈ ভাজা যোৱাৰ পাছতে মিক্সি বাতিটো আখলি কেনে পানীখিনি দি দিলোঁ মিক্সি বাতিটোত বহুত লাগি আছে সেইকাৰণে মিক্সি বাতিটো ধুই কেনে পানীখিনি দিলোঁ মিক্সি বাতিটো আখলি কেনে পানীখিনি যিখিনি দিলোঁ আৰু মই এক্সট্ৰা পানী ব্যৱহাৰ নকৰোঁ এইখিনি পানী দিয়ে উতলিবা দিম 5 মিনিটমান সময় বেছি নালগে যিহেতু বইল কৰি লৈছোঁ খালি মছলাখিনি ভালকৈ ভাজা গেলেই হৈ গ'ল তাৰপিছত এইখিনিত এতিয়া মই 5 মিনিটমানৰ কাৰণে ঢাকনাখন লগাই দিছোঁ 5 মিনিটমান হৈ যোৱাৰ পাছতে ঢাকনাখন গুচাই কেনে চাইছোঁ ধুনীয়া কৰি ভক কৰি উতলি আছে উতলি থকাৰ পাছত এতিয়া মই খোলা কৰি আৰু মই 2-3 মিনিটমান সময়ৰ কাৰণে উতলিবা দিম যাতে একদম ধুনীয়া এটা গ্ৰেভি হৈ যায় ধুনীয়া এটা গ্ৰেভি হৈ যোৱাৰ পাছত গেছটো অফ কৰি দি কেনে আপোনালোকক পৰিৱেশন কৰি কেনে দেখালোঁ ৰেচিপিটো চাই কেনে কেনে লাগিল আপোনালোকে জাষ্ট জনাই থৈ যাব আজিলৈ আহিছোঁ দিয়ক বাই বাই নতুন এটা ৰেচিপিত আৰু লগ পাম